Number 1. 2 plus 4 equal 6. 3 plus 5 equal 14. 4 plus 6 equal 24. 2 plus 7 equal কিমান হ'ব? তলত অপশ্যন 4টা দিয়া হ'ল। অপশ্যন A 12, অপশ্যন B 2, অপশ্যন C 36, অপশ্যন D 35। এই অপশ্যন 4টাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? এই অপশ্যন 4টাৰ শুদ্ধ অপশ্যনটো বা শুদ্ধ উত্তৰটো জানিবলৈ হ'লে আমি প্ৰথমতে যাওঁ যে এইটোনো অংককেইটা প্ৰথম ওপৰৰ তিনিটা কি যুক্তিত কৰা আছে প্ৰথমতে চাই লওক। 2 plus 4 equal 6, এইটো বাৰু ঠিকে আছে। 3 plus 5 equal 8 হ'ব লাগে, কিন্তু 14 কেনেকৈ হ'ল? 4 plus 6 equal 10 হ'ব লাগে, কিন্তু 24 কেনেকৈ হ'ল? চাওঁ বাৰু এতিয়া অংকটো কৰি। 2 plus 4 equal 6, 3 plus 5 equal কিমান? 8। এইটোৰ লগত যদি আমি এই 6টো যোগ কৰি দিওঁ কিমান হ'ব? 14। তাৰপিছত 4 plus 6 equal 10। 10ৰ লগত যদি আমি 14টো যোগ কৰি দিওঁ কিমান হ'ব? 14টো যোগ কৰি দিলে কিমান হ'ব? 24। তাৰপিছত 5 plus 7 equal কিমান? 5 plus 7 equal 12। 12ৰ লগত যদি আমি 24টো যোগ কৰি দিওঁ কিমান হ'ব? 36। গতিকে এই অপশ্যন কেইটা 36 কোনটো আছে? অপশ্যন চি। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 36। গতিকে অপশ্যন চি। নম্বৰ 2। ইয়াত এটা চাৰ্কুল দিয়া আছে আৰু চাৰ্কুলটোত 4 ভাগ কৰা হৈছে আৰু তাৰে মাজত আৰু এটা চাৰ্কুল দিয়া হৈছে। তাৰপিছত আমি এনেকৈ কেইটামান ভাগ কৰিছোঁ আৰু ইয়াত কেইটামান নম্বৰ দিয়া আছে। 2, 3, 6, 2, 3, 3, 4, 5, 25, 64, 36। কিন্তু এইটো ঘৰত কি হ'ব এতিয়া? ইয়াৰ কাৰণে 4টা অপশ্যন দিয়া আছে। অপশ্যন A 1, অপশ্যন B 9, অপশ্যন C 20, অপশ্যন D 81। এই অপশ্যন 4টাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? এইটো উলিয়াবৰ কাৰণে প্ৰথমতে আমি এই নম্বৰকেইটা চাব লাগিব। কি যুক্তিত কৰা আছে? হয়তো যোগ, বিয়োগ, পূৰণ, হৰণ এই 4টা কিবা এটাতো কৰা আছে। গতিকে প্ৰথমতে আমি এইটো চাওঁ। 2 আৰু 3 আৰু ইয়াত তলত আছে, ভাগটো তলত আছে 25। এই 25টো আহিল কেনেকৈ? 2 আৰু 3টো আমি যদি যোগ কৰি দিওঁ হ'ল কিমান? 5। যদি আমি 5ৰ লগত 5 আকৌ মাল্টিপ্লাই কৰোঁ কিমান হ'ব? 25। ঠিক তেনেকৈ এইটোও চাওঁ, যদি এইটো ৰুলত হয় এইটোও নিশ্চয় এইটো ৰুলতে ওলাব। 6 plus 2 equal কিমান? 8। 8ৰ লগত যদি আমি আকৌ 8 পূৰণ কৰোঁ কিমান হ'ব? 64। আকৌ তেনেকৈ 3 plus 3 equal কিমান? 6। 6ৰ লগত যদি 6 মাল্টিপ্লাই কৰোঁ কিমান হ'ব? 36। এই তিনিটা নিয়মত আমি এইটো কৰিব লাগিব। 5 plus 4 equal কিমান? 9। 9ৰ লগত 9 মাল্টিপ্লাই কৰিলে কিমান হ'ব? 81। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ডি 81। নম্বৰ 3। যদি স্কুৱেৰ 81 হয় আৰু চাৰ্কুল 50 হয় তেন্তে অভেল কিমান হ'ব? অপশ্যন 4টা দিয়া আছে। অপশ্যন A 40, অপশ্যন B 50, অপশ্যন C 60, অপশ্যন D 70। এতিয়া ইয়াৰ কোনটো অপশ্যন শুদ্ধ হ'ব? গতিকে প্ৰথমতে কি কৰিব লাগিব? আমি এই শুদ্ধ উত্তৰটো আমি জানিবৰ কাৰণে প্ৰথমতে আমি ওপৰৰ এই দুটা কেনেকৈ কৰিলে, স্কুৱেৰ 81 কেনেকৈ হ'ল আৰু চাৰ্কুল 50 কেনেকৈ হ'ল। গতিকে এই দুটা আগে উলিয়াব লাগিব। তাৰে পিছতে আমি সেই নিয়মটোতে অভেলৰ যোগটো পাই যাম। অভেল কিমান হ'ব সেইটো পাই যাম। প্ৰথমতে স্কুৱেৰটো উলিয়াওঁ। স্কুৱেৰটো উলিয়াবৰ কাৰণে প্ৰথমতে আমি ইংৰাজী এলফাবেটৰ এছটো কিমান নম্বৰত আছে? এছটো আছে 19 নম্বৰত। তাৰপিছত কিউ আহে কিমান নম্বৰত? 17ত। তাৰপিছত ইউ আহে 21 নম্বৰত। তাৰপিছত এ 1 নম্বৰত, আৰ 18 নম্বৰত, ই 5 নম্বৰত,
এতিয়া এই সংখ্যাকেইটা যদি আমি টোটেল কৰি দিওঁ তেতিয়াহ'লে আমাৰ ওলাব কিমান 81 গতিকে স্কুৱেৰ 81 তাৰপিছত এতিয়া চাৰ্কুলৰ চিটো আহে কিমান নম্বৰত 3 তাৰপিছত আই আহে কিমান নম্বৰত 9 আৰ আহে কিমান নম্বৰত 18 চি আহে কিমানত 3 এল আহে কিমানত 12 ই আহে কিমানত 5 গতিকে এই সংখ্যাকেইটা যদি আমি এই নম্বৰকেইটা যদি আমি যোগ কৰি দিওঁ টোটেল কৰি দিওঁ তেতিয়াহ'লে কিমান ওলাব 50 গতিকে আমি চাৰ্কুলটোও জানিলোঁ ঠিক তেনেকৈ আমি অভেলৰ সংখ্যাটো আমি উলিয়াম অ' আহে কিমান নম্বৰত 15 ভি আহে কিমান নম্বৰত 22 এ আহে কিমানত 1ত এল আহে কিমানত 12ত এতিয়া এই সংখ্যাকেইটা যোগ কৰি আমি কিমান পাওঁ 50 এইটোও 50 হ'ল তাৰপিছত এতিয়া চাওঁ আমি এই চাৰিটা অপশ্যনত 50 আছেনে আছে কোনটো আছে অপশ্যন বি গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি 50 নাম্বাৰ 4 5 + 5 = 20 6 + 6 = 24 7 + 7 = 28 8 + 8 = question mark মানে কিমান A 16 B 32 C 64 D এটাও নহয় এই চাৰিটা অপশ্যনৰ কোনটো অপশ্যন শুদ্ধ হ'ব এতিয়া আমি অপশ্যনটো কোনটো অপশ্যন শুদ্ধ হ'ব এই অপশ্যনটো বা উত্তৰটো জানিবৰ কাৰণে আমি প্ৰথম ওপৰৰ তিনিটা কেনেকৈ কৰিলে সেইটো আমি আগতে বুজি লওঁ তাৰপিছত 8 + 8 = কিমান হ'ব সেইটো উলিয়াব পাৰিম প্ৰথমতে 5 + 5 = 20 কেনেকৈ হ'ল 5 + 5 = 10 10ৰ লগত যদি আমি 2 মাল্টিপ্লাই কৰোঁ তেন্তে কিমান হ'ব 20 তেন্তে 6 + 6 = কিমান 12 12ৰ লগত যদি আমি 2 মাল্টিপ্লাই কৰোঁ তেন্তে কিমান হ'ব 24 তাৰপিছত 7 + 7 = কিমান 14 14ৰ লগত যদি আমি 2 মাল্টিপ্লাই কৰোঁ তেন্তে কিমান হ'ব 28 গতিকে আমি এই তিনিটাতে 2 মাল্টিপ্লাই কৰা হৈছে ঠিক তেনেকৈ 8 + 8 = কিমান 16 16ৰ লগত আমি 2 মাল্টিপ্লাই কৰিব লাগিব তেন্তে কিমান হ'ল 2 মাল্টিপ্লাই কৰিলে 32 গতিকে 32 কোন নম্বৰ অপশ্যনত আছে বি গতিকে শুদ্ধ অপশ্যনটো হ'ল বি এতিয়া নম্বৰ 5 ইয়াত এখন চাৰ্ট দিয়া হৈছে চাৰ্টখনত দুটা খালী ঠাই পূৰণ কৰিব আছে এতিয়া সেই দুটা কি হ'ব তলত অপশ্যন 4টা দিয়া হ'ল অপশ্যন এ 4 3 অপশ্যন বি 3 4 অপশ্যন চি 2 5 অপশ্যন ডি 4 4 এতিয়া এই অপশ্যনকেইটাৰ কোনটো অপশ্যন শুদ্ধ হ'ব এতিয়া আমি প্ৰথমতে যিমান কি চাৰ্ট নহওক যিমান কি ডাঙৰ নহওক তাতে এটা লাইনটো পূৰা কৰাই থাকিব এটা বা দুটা লাইন পূৰা কৰাই থাকিব কিন্তু এতিয়া আমি প্ৰথম লাইনটোনো কি কৰিছে আৰু এই পূৰা লাইন দুটা আমি যোগ কৰি চাওঁ প্ৰথম এইটো আছে কি 2 + 3 + 7 এই তিনিটা যদি আমি যোগ কৰি দিওঁ কিমান পাম 12 তাৰপিছত এতিয়া ওপৰৰ লাইনটোত যাওঁ 2 + 6 + 4 কিমান হ'ল 12 এইফালে দিওঁ 12 এইফালে দিওঁ 12 হ'ল গতিকে আমি এই দুটা নাম্বাৰটো আমাৰ 12 হ'ব লাগিব এতিয়া এই মাজৰ লাইনটোত চাওঁ 6 + 2 = কিমান 8 8ৰ লগত আমি ইয়াত কি যোগ কৰিব লাগিব 4 যোগ কৰি দিলে হ'ল আমাৰ 12 এতিয়া এই নাম্বাৰটোতো চাওঁ আমি 4 + 5 = কিমান 9 9ৰ লগত আমি কি যোগ কৰিম 3 যোগ কৰিলে হ'ল 12 এতিয়া আমাৰ এনেকৈ 12 হ'ল এনেকৈ 12 হ'ল আৰু এতিয়া এনেকৈ আমাৰ 12 হ'ল মানে আমাৰ এনেকৈ গোটেইখিনিয়ে 12 হ'ল গতিকে আমাৰ কোনটো অপশ্যন শুদ্ধ হ'ব অপশ্যন এ 4 আৰু 3 এনেকুৱা ধৰণৰ বহুত ৰিজনিং মেথছ আছে বা পাজল মেথছ আপোনালোকৰ আহি থকা অসম চৰকাৰৰ চাকৰিত বা এইবিলাক বেলেগ বেলেগ ধৰণৰ ইণ্টাৰভিউবিলাকত এনেকুৱা ধৰণৰ
মেথছবিলাক দিয়া হয়। গতিকে আপোনালোকৰ সহায়ৰ কাৰণে বা সহায় হ'ব বুলি ভিডিঅ'টো বনাইছোঁ। যদি কিবা ইয়াত আপোনালোকে কিবা ভুল দেখিছে বা যদি ভিডিঅ'টো চাই ভাল লাগিছে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ। আৰু আগলৈ এনেকৈ মৰম দি যাব বুলি আশা থাকিল।